So guys, finally আমি গান্ধী পাৰ্কৰ অলপ ওচৰতে আছোঁ বৰ্তমান আৰু এতিয়া আমি বৰ্তমান যাওঁ টাউনলৈ আৰু এয়া আমাৰ আবা বৰ্তমান টমটমখন ইয়াতে থৈ অ'কে গাইজ চ' বৰ্তমান আমি এতিয়া গৈ আছোঁ আৰু এইপিনে আছে আমাৰ আবা প্ৰথমবাৰ ওলাইছে আমাৰ ভিডিঅ'ত চ' প্ৰথমতে আমি এতিয়া ফাৰ্ষ্টত জোতা কিনিব যাম ন প্ৰথমত আমি জোতা কিনিব যাম জোতাটো ক'ব ল'ম বাৰু ফুটপাথৰ পৰা ল'ম কাৰণ তাত মানে দামটো অলপ কম হৈ যায় বিশ্বাস কৰক এতিয়া মানে অলপ ফাইদা মজা এতিয়া ফুটবলত যাওঁ জোতাযোৰ কিনিলোঁ তাৰপিছত ভালকৈ দামী পেণ্ট কিনিম তাৰপিছত মানে ফুটবলৰ মানে জোতাযোৰ দামবোৰ কম থাকে নাই সেইটো কাৰণে সস্তাত বস্তা উঠাব লাগে এই টাউনত অলপ লাজ লাগিব আৰু মুঠতে তো লাজ এৰি চ' গাইজ ফাইনেলি আমি শ্বুজ এযোৰ কিনিব আহিছোঁ আমাৰ আংকলৰ দোকানত কোনটো ভাল লাগিছে ক'বচোন তো দেখিছে মজা ধৰণৰ আছে দামী দিয়ক দামী অভাৰ নহয় আৰু একদম মানে অলপ লিমিটত বেলেগ ডিজাইনৰ নাই এইটো পচন্দ লগা নাই ফাইনেলি আংগুলৰ পৰা কিনিব আহিলোঁ জোতা কিন্তু দামটো পুৰা ধুনীয়াকৈ কেনেকৈ মাৰিলি তো এইটো মই দেখাই নাই দামটো লগাই দিছে যে দামটো অলপ কমাক লৈ যাওঁ আপুনি 900 টকা দিব 900 এই তেৰি পুৰণা মই তোক মোক ভিডিঅ' বনাই দিলোঁ মোৰ ভাল লাগিছে দেই আপোনাৰ পুৰাটো অলপ ভালকৈ চেনেলৰ প্ৰমোচনো হৈ যাব ন অলপ কমাক নামটো কওক দোকানখনৰ নামটো সকলো আহিব ডিছকাউণ্ট লগাওক এইটো অ'কে চু এতিয়া আমাক কমাই দিলে এতিয়া আমি প্ৰমোচনটো কৰিব পাৰিব মোৰ গানটো তুমি তেতিয়াহ'লে 900 টকা দিয়া নাই হ'ব দিয়ক বাই লগ পাই ভাল লাগিল যাওঁ দিয়ক কিমান দিম খাটাং কোৱা আকৌ কিমান দিয়ক কৈ দিয়ক দাদা ডিল হৈ গ'ল 650 টকাত ভাল লাগিল লগ পাই কৰোণা টাইম ন' হেণ্ডটেগ আছে আহিবা দেই মই ঠিক আছে বাই ৰখক ঠিক আছে ৰখক সকলোকে বাই দিলোঁ চ' গাইজ বৰ্তমান আমি এতিয়া গ'লোগৈ জোতাযোৰ কিনি আমি বৰ্তমান গ'লোগৈ আমি জিন্স পেণ্ট কিনিবলৈ আৰু জিন্স পেণ্ট কিনিব যাওঁতে এটা জমনি কাণ্ড এটা হ'ল এনেকুৱা এটা হেভি কাণ্ড মানে কেছটো কি সকলোৰে লগতে হৈছে এনেকুৱা কাণ্ড মানে আমাৰ চাৰ্টটো পচন্দ ধৰি লওক আপোনাৰ পেণ্টটো পচন্দ লাগিল হা ইয়াত দামটো মিলা নাই এতিয়া আপুনি এটা আইডিয়া কৰিব দোকানখনৰ পৰা আপুনি গুচি যাব মানুহটো আকৌ মাতিব ভাইটি কিমান দিব কোৱা আকৌ গুচি যাব ভাইটি লাষ্ট কিমান দিব কোৱা আকৌ গুচি যাব ভাইটি লাষ্ট দি দিয়া হ'ব তুমি শান্তি হৈ যোৱা এনেকৈ আমাৰ লগত হ'ল আমাৰ দেউতা মানে ফাদাৰ আৰু মই গ'লোঁ মানুহটোক ডিলটো নামানিলে তো ঠিক আছে আমি যাওঁগৈ ভাইটি আহা লৈ লোৱা কিমান দাম কোৱা ভালকৈ মিলাই লোৱা এনেকুৱা জমনি হ'ল চাওক জমনিবিলাক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক পটকৈ অলপ কমাক আমাৰ ভিউৱাৰ্ছসকলে চাই আছে 600 টকা দিয়ক লৈ যাওঁ মোৰ ফূৰ্তি আপুনিও ফূৰ্তি ঠিক আছে আকৌ মাতিছোঁ হ'বনে এক কাম কৰা ফাইনেল একদম ফাইনেল কৰি দিছোঁ তুমি 7 কৰি দিয়া হ'ল তেতিয়া তোমাৰ লাষ্টটো কিমান 600 লাষ্ট 600 দিলে লাষ্ট 600 কম আৰু ন হ'বনে তো ফাইনেলি 600 টকা পেণ্ট এটা ডান হৈ গ'ল আৰু এটা নামি পটকৈ যাওঁগৈ আহি পেলাই আমি ঘৰলৈ আৰু ঘৰত জোতা পাওঁগৈ মোৰ জোতাটো নেদেখিলে আৰু পেণ্ট চেণ্ট নেদেখিলে জোতাটো দেখাই দিছোঁ এইযোৰ জোতা য়েছ দেখিও ভাল লাগিব পিন্ধিও ভাল লাগিব গাইজ নিজৰ কাৰণে অলপ ট্ৰাই কৰিলোঁ নিজে অলপ পাৰিম নে নোৱাৰিম মানুহৰ লগত ব্লগ বনাবলৈ মানুহৰ মাজত সকলো লগত একেলগে মিলিজুলি ব্লগ বনাবলৈ পাৰিম নে নোৱাৰিম মানুহৰ পাব্লিকৰ মাজত ব্লগ বনাব পাৰিম নোৱাৰি অলপ ট্ৰাই কৰিলোঁ এটা ট্ৰায়েল ব্লগ সৰুছে এটা শ্বপিং ব্লগ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় অলপ চিঞৰিলোঁ নে কি কয় চ' গাইজ ভিডিঅ'টো যদি ভাল লাগে চব লাইক ছাবস্ক্ৰাইব কৰিব প্ৰেছ কৰিব ভাল ভাল ধ্যান থাকিম আজিলৈ বাই
একেটা কাম সমাজৰ শিকলি চিহি মই যাম পুৰণি ধুনীয়া প্ৰকৃতি চাম ফুলৰে সুবাসত কামনা পাম প্ৰকৃতিৰ লগতে বিলীন হৈ যাম দুদিনৰ শৰীৰে এৰিব প্ৰাণ প্ৰকৃতিৰ সৈতে